SSC GDৰ যিখন নেকি 15 এপ্ৰিলৰ পৰা আপোনালোকৰ ফিজিকেল টেষ্ট হোৱাৰ যিখন নটিচ আহিছিল, সেই নটিচখন ৰিয়েল নে ফেক সেইটো আপোনালোকক আজি দেখুৱাম। অফিচিয়েল ৱেবছাইটত এতিয়া বৰ্তমান আহি গৈছে, তো আপোনালোকে ভালকৈ চাই লওক যে কেনেকৈ এইখন ডাউনলোড কৰিব লাগিব আৰু কেনেকৈ চাব পাৰি। ফাৰ্ষ্টতে আপোনালোকে গুগলত CRPFৰ যিটো অফিচিয়েল ৱেবছাইট, সেই অফিচিয়েল ৱেবছাইটটোত যাব লাগিব। অফিচিয়েল ৱেবছাইটত যোৱাৰ পাছত আপোনালোকৰ অফিচিয়েল ৱেবছাইটটো অ'পেন কৰিলে তাত আপোনালোকে এনেকৈ দেখিবলৈ পাব আৰু তাত দুটা অপশ্যন থাকিব, এটা যিটো অফিচিয়েল তেওঁলোকৰ ৱেবছাইট আৰু ওপৰত যিটো দেখিব ৰিক্ৰুইটমেণ্ট পৰ্টেল, সেইটোত যাব লাগিব। ওপৰটোত আপোনালোকে ক্লিক কৰাৰ পাছত এনেকুৱা এটা পেজ দেখিবলৈ পাব আৰু সেই পেজটোৰ তলতে আপোনালোকে দেখিব পাৰিব যে এটা ইম্পৰ্টেণ্ট নটিচ বুলি আছে। চাই লওক, এইটো ইম্পৰ্টেণ্ট নটিচ, যিটো 251 KB 251 KB, সেই PDFটো আপোনালোকে অ'পেন কৰিব লাগিব। সেই PDFটো অ'পেন কৰিলে আপোনালোকে দেখিব পাব যে যিটো নেকি নটিচ ওলাই আছিলে যে ফেক বুলি, সেইটো আচলতে অফিচিয়েল নটিচ হয়। তো আপোনালোকে চাই লওক, সেইটো মই ডাউনলোড দিছোঁ। এতিয়া আপোনালোকে নিজে দেখিব পাৰিব যে অফিচিয়েল নে ফেক। এতিয়া এইটো অফিচিয়েল ৱেবছাইটৰ পৰা আপোনালোকক ডাউনলোড কৰি দেখাই দিলোঁ। তো এনেকৈ আপোনালোকে নটিচখন চাব পাৰিব আৰু নিউজটো সঁচাই হয়। অফিচিয়েল 15 এপ্ৰিলৰ পৰা আপোনালোকৰ ফিজিকেল ষ্টাৰ্ট হৈ যাব। তো গতিকে আপোনালোকে যিবিলাকে ৰানিং কৰা নাই তেওঁলোকে ৰানিং ষ্টাৰ্ট কৰি দিয়ক। ধন্যবাদ।